হাও ও পার্টনার কি হল একদম আজি একদম পকা বিলে লৈ একদম হাজি কাজি কলৈ যাও এই অকমান ধুনীয়াকে একদম অকমান গাঁও পাব লাগিব তুমি আহা কৰিলে এই তাৰমানে কি হ'ল মানে বাৰিষা আহিলো হয় নি পিতাই সদায় গালি পাৰি থাকে পিতাই গালি পাই থাকে ছোৱালীজনী লাগে আৰু তাকে অকণ গাঁও পৰা আহোঁ বিহু গ'লে হ'ব নহয় জানো তাকে মই হেৰি কৰোঁ ময়ো যাওঁ আকৌ লগতে এইফালে আছো আইনাখন ভালকৈ চাচোন চেহেৰাটো কাৰ বেছি ধুনীয়া তোৰ নে মোৰ মোতকৈ তোৰ চেহেৰা ধুনীয়া বুজিছে নাই তোক যদি মই লৈ যাওঁ তোকে পচন্দ কৰিব মোক পচন্দ নকৰে নহয় সেইকাৰণে লৈ যাব নালাগে দেই হ'ব দে দূৰহে দিন আৰু দে তই একদম হাজি কাজি যা কিমান কোৱাচোন নহয় বাকী জানি যাওঁ পিতাই সদায় গালি আপনি পাৰি থাকে আজি মুঠতে এজনী আনিমেই লাগিলে ছেকেণ্ড হেণ্ড হওক থাৰ্ড হেণ্ড হওক লাগিলে ক'ৰবাত বিয়া হোৱা হওক ছেকেণ্ড হেণ্ড এজনী আজি আনি আমি মই আনো লাগিলে দাগিয়ে হওক পিতাই সদায় ঘৰত গালি পাৰি থাকিব বিয়া কৰ বুলি মাইকীহে লাগে লাগিলে ক্ষীণবিনে হওক লাগিলে লেৰেলি হওক চেপেটি হওক এজনী আনিমে আজি কেলৈ মোৰ লগৰ দেখোন সি দেখোন সেইজনী চেপেটি আনিছিলে আনি শকত হোৱা পিল খুৱাই দিলে খাই এই ষ্টাৰ্ট হৈ গ'ল এতিয়া বেলেগৰ মাইকীয়ে তাই মাইকীজনীয়ে ভাল লাগে মই এইটো বুধিয়াইছে মাজে মাজে এজনী আনিমেই আৰু লাগিলে দাগি হ'লেও হ'ব ৰাতিপুৱা মই কি খাইছিলোঁ বাৰু পেটটো বৰ বেয়াকৈ চকুটা মাৰি ধৰিলোঁ মানে কৰিলোঁ এই আইতাক মই সদায় কওঁ বোলো ঐ তাই ঐ সান্দহগুৰিৰ লগত বোলো ভীমকল নিদিবি এতিয়া খাই লৈ এতিয়া মই সান্দিবলৈ পাওঁ নে নহয় মানুহটো নাই জেগাটো সৰু দেখিছোঁ ফৰকালে বহিয়ে দিওঁ আৰু এনেকেনো পায়খানা হয় নাই বা এফালে আহিব সময়ত দেৰি পায়খানা হৈছে নে কিবা হৈছে মই ভাবনা জানো দেই এখন কি হৈছে এতিয়াহে ভাল লাগিছে দেই এতিয়া কথা হ'ল এখন পটককৈ বহি দিলোঁ পানী দিনো নাই ঘাঁহ বন পেচেণ্ট ঢেৰ আছে মুচিয়াই দিওঁ আৰু আছেন দেই মানুহ নাই ভালে হ'ল কামটো কৰি ল'লোঁ এখন ডাঙৰ কথা আছে নহ'লে আলহী ঘৰত গৈ যে এখন নহ'লেগে নহ'লে ছোৱালী চাব যোৱা কথা এইখন গৈ তাত লেট্ৰিন কৰা লাগিলে এখন লাজৰ কথা হ'ল এই ভগৱানে যি কৰে ভালে কৰে ৰাস্তাতে কামটো হৈ গ'ল খালি অকণ গোন্ধটো আছে হ'ব দিয়া চেণ্টেন এখন মাৰি দিম ভালে যাব পাৰোঁ সেইফালে আকৌ আলহী নাই মোৰ লগৰ কোনোবা পিন্ধি আহি আছে দুজনী ছোৱালী আকৌ লগৰ ল'ৰা এটা ৰাস্তাতে এতিয়া এখন হাগি দিলোঁ এটা কাম কৰোঁ টুপিতে ঢাক মাৰি থৈ আজি সঁচা নগা গুণ্ডা ঘৰ ইমান দিন পোৱাহিয়ে নাই ক'ত আছে কি কথা ক'বই পোৱা নাই একদম কিবা হৈ গৈছে দেই ক'ত সোমাইছে ক'ব পৰা নাই মোবাইলতো ফোন এটা কৰা নাই মানুহৰ দেখিছ ইমান ছয়টা ঘূৰি আমনি লাগি গৈছে অ' দাদা কওকচোন এই নগা গুণ্ডা ঘৰ চিনি পায় নেকি নগা গুণ্ডা ঘৰ আপুনি এটা কাম কৰক আপুনি দেৰি নকৰিব আপুনি একদম চিধা ডাইৰেক্ট মই যিভাগে কৈছোঁ আপুনি এভাগে যাব হা চিধা ডাইৰেক্ট যাব একদম চিধা কৰি থাকিব চিধা মই ডাঙৰকৈ এজোপা গছ দেখিব সেই গছজোপা কিনাৰত লেফ্ট চাইডে এটা ঘৰ আছে সেইটো নহয় আপুনি ৰাইট চাইডে এটা পকা ঘৰ আছে একেই দেখিব দুটা সেইটোও নহয় আৰু অকণমান গুচি যাব গৈ দেখিব এখন লোহাৰ গেট আছে আপুনি আগফালে দেখিব এটা কৰ্ণিং বেল আছে তেখেতৰ ঘৰ সেইটো দেৰি নকৰিব সোনকালে যাওক এই চাব এই ভণ্টি চাবা এইটো নকওঁ কিবা এইটোত মানে তোমাৰ কি মানে এতিয়া কি বুলি কওঁ মানে মইনা চৰাই চাব নোৱাৰিব নহয় এই জাষ্ট উমনিৰ পৰা উলিয়াই না পোৱালি এতিয়া খুলি দিলে উৰা মাৰি গুচি যাব নোৱাৰিব এতিয়া এই জাজ আনিছোঁহে তেতিয়া এটা কাম কৰক আপোনালোকে যদি ইমান চাবলৈ ইচ্ছা কৰিছে এতিয়া এটা কাম কৰক আপোনালোকে এই মানে এইখিনিতে ওচৰতে বজাৰ এখন আছে মই বজাৰখনৰ পটককৈ খাং এটা কিনি আনিম খাঙত যদি ভৰাই দিওঁ
আপোনালোকে চাই অন্তত ভাল পাব নহয় জানো পটককৈ আনোগৈ আপোনাৰ অকণমান 2 মিনিট পটককৈ যাম আৰু আহিম 2 মিনিট এই ওচৰতে বজাৰখন যাম আৰু আহিম ঠিক আছে ঠিক আছে ইমান দেৰি হৈ গ'ল মানুহজন এতিয়ালৈকে অহাই নাই ক'ত গ'লগৈ সজাই আনিছে নে কি আনিছে ক'ব পৰা নাই দেই ইমান দেৰি কৰি দিছে এতিয়া ৰৈ থাকিম নি ইয়াতে বহুত দেৰি হৈছে নাই এইবিলাক মই নাচাওঁ মই নাচাওঁ মই চাম বুলি কোৱা নাই পোৱালি তোমালোকে চাম বুলি কৈছিলা মই নাচোৱা এতিয়া তোমালোকে নিজে চোৱা চাই লোৱা সোনকালে দেৰি নকৰিবা এই চাইডে মানুহ ৰৈ আছে আমাৰ খাতিয়ে সোনকালে কৰা দেৰি নকৰিবা হেৰি ইমান গৰম দেখোন উমনি ওলোৱা পোৱালি কি ঠাণ্ডা হ'ব নি গৰমেই হ'ব চোৱা ভালকৈ চোৱা